নমস্কাৰ আজি মই আপোনালোকক কেইটামান বিৰাটে দৰকাৰী কথা জনাম আপোনাৰ যদি গাৰ্লফ্ৰেণ্ড আছে আৰু গাৰ্লফ্ৰেণ্ডৰ বয়স যদি 18 বছৰতকৈ কম তাৰ পাছত আপোনাৰ গাৰ্লফ্ৰেণ্ডে যদি আপোনাক কয় যে বলা যান আমি হোটেলত থাকিব যাও তেতিয়া আপুনি কি কৰিব লাগে তেতিয়া আপুনি হোটেলত থাকিব যাব নালাগে কাৰণ আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ বয়স 18 বছৰতকৈ কম কাৰণ আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ ঘৰৰ মানুহে যদি গম পায় আপুনি আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ লগত থাকিব গৈছে আৰু আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ বয়স 18 বছৰতকৈ কম তেতিয়া আপোনাক মিছা কেছত ফসাই দিব পাৰে আপোনাৰ ওপৰত পক্সো লাগিব পাৰে যত আপোনাৰ 10 বছৰলৈকে জেল হ'ব পাৰে সেইকাৰণে গাৰ্লফ্ৰেণ্ডে যিমানে মৰমত কক যে বলা যান বাবু আমি থাকিব যাও হোটেলত মই তোমাৰে হয় মই তোমাৰ মতে চলিম মই তোমাক নফসাও তেতিয়াও কেতিয়াও নাযাব কাৰণ আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ বয়স 18 বছৰতকৈ কম আৰু 18 বছৰতকৈ কম হলে সেই ছোৱালীজনীৰ ষ্টেটমেন্টটো কোৰ্টত মানা নহয় কাৰণ তেওঁৰ 18 বছৰতকৈ কম আৰু ধৰক আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ বয়স 18 বছৰতকৈ বেছি একদম কাৰেক্ট এজ আৰু আপুনি হোটেলত থাকিব যাব পাৰা তাৰ পাছতো যদি আপুনি আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ লগত হোটেলত থাকিব গল তাৰ পাছত হোটেলৰ ৰেজিষ্টাৰ বুকত যদি আপুনি আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ সাইনটো যদি আপুনি মাৰি দিলে ধৰক আপোনাৰ গাৰ্লফ্ৰেণ্ডে কলে মোৰ সাইনটো তুমিয়ে মাৰি দিয়া হোটেলৰ ৰেজিষ্টাৰ বুকত তেতিয়াও ভুলতো আপুনি হে ৰেজিষ্টাৰ বুকত আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ সাইনটো আপুনি নামাৰিব কাৰণ আজিকালিৰ দিনকালটো বিৰাটে বেয়া কেতিয়া কোনে আপোনাক ফসাই দিয়ে আপুনি নিজেও গম নাপাব আপোনাৰ ওপৰত যদি কিবা কাৰণত কেতিয়াবা কিবা খং উঠে আপোনাৰ ওপৰত মিছাকৈ ৰেপ কেছ লগাই দিব পাৰে আপুনি তেওঁক ফোৰ্স কৰি পালে হোটেলত থাকিব নিয়া বুলি সেইকাৰণে গাৰ্লফ্ৰেণ্ডে যিমানে মৰমত কক কেতিয়াও হোটেলত গৈ পালে ৰেজিষ্টাৰ বুকত কেতিয়াও গাৰ্লফ্ৰেণ্ডৰ সাইনটো নামাৰিব সদায় গাৰ্লফ্ৰেণ্ডকে সাইনটো মাৰিব দিব তেতিয়া কি হ'ব এই ৰেজিষ্টাৰ বুকখন আপুনি পিছত কোৰ্টত হওক বা থানাত হওক আপুনি দেখাব পাৰিব যে আপুনি ফোৰ্স কৰি আপোনাৰ গাৰ্লফ্ৰেণ্ডক আপুনি হোটেলত নিয়া নাছিলে এই দুটা কথা বিৰাটে দৰকাৰী সেইকাৰণে মনত ৰাখিব ৰব ভিডিঅটো শেষ হোৱা নাই এতিয়াতো আপোনালোকে দেখি আছে কোৰ্ট কেনেকুৱা হৈ আছে সবফালে ক'বাত বাল্য বিবাহ হৈ আছে ক'বাত ল'ৰা ছোৱালী কাজিয়া হ'ব তাতো ল'ৰাজনে মাৰ খাব ল'ৰাজনে জেলত যাব সেইকাৰণে ল'ৰাবোৰৰ কাৰণে ভিডিঅটো বনাইছো ছোৱালীবোৰৰ আগেইনষ্টত মই নহয় কিন্তু ল'ৰাবোৰক শিকাবৰ কাৰণে কোনো নাই ল'ৰাবোৰৰ সাথ দিবৰ কাৰণে পটককৈ কোনো ওলাই নাহে সেইকাৰণে মই ভিডিঅবোৰ বনাইছো সেইকাৰণে যিমানবোৰ মোৰ ভাইটি আছে মোৰ দাদাসকল আছে প্লিজ আপোনালোকে ভিডিঅটো শ্বেয়াৰ কৰিব কাৰণ এই ভিডিঅটো কাৰোবাৰ কাৰণে এই সময়ত বিৰাটে দৰকাৰী হ'ব পাৰে এতিয়া এই ভিডিঅটো শেষ হৈছে আৰু দীঘল নকৰো জয় অসম